নমস্কাৰ বন্ধু বান্ধৱীসকল মুক্তিৰ লগে লগে মোহিত চুৰীৰ পৰিচালিত সাইয়াৰাৰ এক বিশেষ জনপ্ৰিয়তা অৰ্জন কৰাৰ বাবে চিনে ৰিভিউৱে আপোনালোকৰ ওচৰলৈ লৈ আহিছে সাইয়াৰাৰ ৰিভিউ कृष कपूर आज के बाद ये नाम नहीं भूला सैयारा मतलब तारों में एक तन्हा तारा खुद जल के जो रोशन करते जग के साथ ইউথ টাৰ্গেট কৰি নিৰ্মাণ কৰা সাইয়াৰা চিনেমাখনে মুক্তি পোৱাৰ পিছৰে পৰা দৰ্শক আৰু সমালোচকসকলৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিছে যুৱ প্ৰজন্মক এই ছবিখনে বিশেষভাৱে আকৰ্ষণ কৰিছে যাৰ ফলত 4 দিনতে চিনেমাখনে 100 কোটিতকৈ অধিক ধন উপাৰ্জন কৰিলে বলিউডৰ নামী দামী তাৰকা অবিহনে দুগৰাকী সম্পূৰ্ণ নৱগত অভিনেতা অভিনেত্ৰীক লৈ যশৰাজ ফিল্মছে সাইয়াৰা বনাই যি অভিলেখ সৃষ্টি কৰিলে সেয়া দেখি বলিউড অবাক হৈ গৈছে সকলোৰে এটাই প্ৰশ্ন কি আছে চিনেমাখনত এই প্ৰশ্নৰ উত্তৰ বিচাৰি বহুতে চিনেমা হলত প্ৰৱেশ কৰিছে চিনেমাখন চাই মই এটি কথাই উপলব্ধি কৰিলোঁ যে এই চিনেমাখনৰ কাহিনী অভিনয় সংগীত আৰু আকৰ্ষণীয় দৃশ্যই সাইয়াৰাক এখন ছুপাৰহিট চিনেমা হিচাপে প্ৰতিষ্ঠা কৰিছে আহকচোন সাইয়াৰা ইমান জনপ্ৰিয় কিয় হ'ল ইয়াৰ সফলতাৰ মূল কাৰণসমূহ বিশ্লেষণ কৰোঁ প্ৰথমতে স্বীকাৰ কৰিব লাগিব যে সাইয়াৰাৰ কাহিনীটো হ'ল অভিনৱ আৰু হৃদয়স্পৰ্শী কাহিনী সাইয়াৰাৰ কাহিনীটোৱে যুৱ প্ৰজন্মক এটা নতুন আৱেগিক মেছেজ আগবঢ়াইছে যাৰ বাবে চিনেমাখন ভাইৰেল হৈ পৰিছে কাহিনীটোত প্ৰেম ত্যাগ পৰিয়ালৰ মৰ্মান্তিক দ্বন্দ্ব আৰু ব্যক্তিগত বিকাশৰ দৰে বহুমাত্ৰিক উপাদান সন্নিৱিষ্ট হৈ আছে বিশেষকৈ যুৱ সমাজৰ মাজত ইয়াৰ কাহিনীৰ প্ৰাসংগিকতাই ইয়াক জনপ্ৰিয়তা কৰিছে যাৰ বাবে ছবিগৃহত ডেকা গাভৰুৰে ঠাহ খাই পৰিছে সাইয়াৰা জনপ্ৰিয় হোৱাৰ আন এটি কাৰণ হ'ল শক্তিশালী অভিনয় চিনেমাখনৰ মুখ্য চৰিত্ৰত আহান পাণ্ডে আৰু অনিত পাণ্ডাই অভিনয় কৰিছে আহান পাণ্ডে হ'ল বলিউডৰ অভিনেতা চাংকি পাণ্ডেৰ ভতিজা আৰু অমৃতসৰৰ ছোৱালী অনিত পাণ্ডাক ৱেব ছিৰিজ এখনত দেখা গৈছিল নৱগত দুজনৰ এইখনে প্ৰথম কথা ছবি যদিও দুইজনে পুৰণি দক্ষ শিল্পীয়ে অভিনয় কৰাৰ দৰে অভিনয় কৰিছে যাৰ ফলত চৰিত্ৰসমূহ দৰ্শকৰ হৃদয়ত জীৱন্ত হৈ উঠিছে মাত্ৰ 22 বছৰীয়া অভিনেত্ৰী গৰাকীয়ে প্ৰথম দৃশ্যৰ পৰা যি অভিনয় প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে তেওঁৰ ভৱিষ্যত যে উজ্জ্বল সেয়া খাটাং অনিত পাণ্ডা নামৰ এই নায়িকাগৰাকীৰ অভিনয়ৰ উপৰিও তেওঁৰ মিঠা কণ্ঠস্বৰে আপোনাক নিশ্চয় আপ্লুত কৰিব আনহাতে নায়ক আহান পাণ্ডেও ভাল অভিনয় কৰিছে যদিও নায়িকা অনিতা পাণ্ডাতকৈ তুলনামূলকভাৱে কিছু পিছ পৰি থাকিল কিন্তু আহান পাণ্ডেৰ এটা বিশেষ প্লাছ পইণ্ট আছে যে তেখেতে চকুৰেও অভিনয় কৰিব পাৰে এই প্ৰতিভা মাথোন অমিতাভ বচ্চন দিলীপ কুমাৰ আদিৰ দৰে মহানায়কসকলৰ ক্ষেত্ৰতহে দেখা গৈছিল আহান পাণ্ডে যদি তেওঁৰ ডায়লগ ডেলিভাৰী অৰ্থাৎ সংক্লাপ নিক্ষেপণৰ দিশটো সংশোধন কৰি উন্নত কৰে তেন্তে নিশ্চয় এদিন বলিউডত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব বুলি আশা কৰিব পৰা যায় নায়ক নায়িকাৰ উপৰিও সহ অভিনেতাসকলৰ উৎকৃষ্ট অভিনয়ে চিনেমাখনক জীৱন্ত ৰূপ প্ৰদান কৰিছে সাইয়াৰা পপুলাৰ হোৱাৰ আন এটি কাৰণ হ'ল মোহময়ী সংগীত আৰু পৰ্দাৰ সৌন্দৰ্য সাইয়াৰাৰ সংগীতসমূহে দৰ্শকৰ মন জয় কৰিছে তিনিগৰাকী গীতিকাৰৰ গীতসমূহক কেইবাগৰাকী সংগীত পৰিচালকে সৃষ্টি কৰা গীতসমূহে চিনেমাখনৰ মুডক অধিক শক্তিশালী কৰি তুলিছে লগতে চিনেমাটোগ্ৰাফী আৰু ৰঙৰ লাইটৰ দৃশ্যবোৰক অপূৰ্বভাৱে উপস্থাপন কৰিছে ইয়াৰ উপৰিও দৰ্শকৰ সৈতে আৰম্ভণিৰ পৰা ইমোশ্যনেল কানেকশ্যন সৃষ্টি কৰিবলৈ সক্ষম হোৱাৰ বাবে চিনেমাখনৰ মাউথ পাব্লিচিটি ভাল হৈছে চিনেমাখনে দৰ্শকৰ সৈতে এক আত্মিক সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হোৱাত হলৰ ভিতৰত বহুতো যুৱক যুৱতীয়ে আৱেগিক হৈ চকু পানী টোকা দেখা গৈছে যিটো নেকি দৃষ্টান্ত আজিৰ তাৰিখত বহুতে বিৰল সাইয়াৰাৰ কাহিনী টুইষ্ট চৰিত্ৰৰ উন্নতি আৰু ক্লাইমেক্সত দিয়া মেছেজে দৰ্শকক ডিপলি এংগেজ কৰিছে শ্বাহৰুখ সলমান অক্ষয় আৰু আলু অৰ্জুন প্ৰভাস নহ'লে যে ব্যাপক প্ৰমোশ্যন নকৰিলেও যে সফলতাৰ ধুমুহা বোৱাব পাৰে সেইটো অক্ষয় উধানীয়ে প্ৰযোজিত এই চিনেমাখনত প্ৰমাণ কৰি দেখুৱালে অৱশ্যে কিছুমান সমালোচকে সাইয়াৰাৰ কাহিনীৰ প্ৰেডিক্টেবিলিটি আৰু কিছু দৃশ্যৰ শ্ল' পিচক দোষাৰোপ কৰিছে কিন্তু সামগ্ৰিকভাৱে ইয়াৰ পজিটিভে বেছি পৰিলক্ষিত হৈছে হয় জিৰণিৰ পিছত কিছু সময় চিনেমাখন শ্ল' হৈ পৰিছিল যদিও পিছত পুনৰ আমনিবিহীন হৈ শেষলৈকে আপোনাক পৰ্দাৰ কাহিনীৰ সৈতে নিমগ্ন কৰি ৰখাত পৰিচালক সফল হৈছে ইয়াৰ অৰ্থ এইটোৱে নহয় যে সাইয়াৰা এখন সাংঘাতিক ভাল চিনেমা কিন্তু সাধাৰণ লাভ ষ্টৰীৰ চিনেমা হ'লেও
সাইয়াৰা এখন আমনি নলগা চাব পৰা ফিল্ম। কৈ থাকিলে ভিডিঅ'টি দীঘলীয়া হ'ব, সেয়ে শেষত এইখিনিয়ে ক'ব বিচাৰিছোঁ যে সাইয়াৰা এখন সুন্দৰ, আৱেগিক আৰু বিনোদনপূৰ্ণ ছবি। ইয়াৰ কাহিনী, অভিনয় আৰু প্ৰডাকশ্যন ভেলুৱে ইয়াক এখনি ব্লকবাষ্টাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। এই ছবিখনৰ কণ্টেণ্ট, প্ৰেজেণ্টেশ্যন ভাল হ'লে যে প্ৰতিভাশালী নৱাগতৰ ছবিয়েও যে ধামাল কৰি দেখুৱাব পাৰে। য়েছৰাজ ফিল্মছে আকৌ এবাৰ তাৰেই উজ্জ্বল দৃষ্টান্ত দাঙি ধৰিলে। যদি ফিল্মখন ৰেটিং দিয়াৰ কথা আহি পৰে, তেতিয়া মই দিম 5ৰ ভিতৰত 4। শেষত আপোনালৈ এটি পৰামৰ্শ, যদি আপুনি ইম'চনেল ড্ৰামা আৰু কোৱালিটি চিনেমা পচন্দ কৰে, তেন্তে সাইয়াৰা চিনেমাখন চোৱাটো নিশ্চয়ৰূপে এটা ভাল বাছনি হ'ব। এই ৰিভিউটোত সাইয়াৰাৰ সফলতাৰ মূল কাৰণসমূহ আলোচনা কৰিলোঁ। যদি আপুনি চিনেমাখন চাইছে, তেন্তে আপোনাৰ মতামত কমেণ্ট বক্সত শ্বেয়াৰ কৰিব। যদি এনেধৰণৰ ভিডিঅ' আপুনি চাই থাকিব বিচাৰে, তেন্তে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আকৌ লগ পাম মোৰ পৰৱৰ্তী খণ্ডত। জয় আই অসম।